ইনষ্টাগ্ৰামৰ মিছ মোনা। মিছ মোনা, তুমি আৱেগ, তুমি হাঁহি, তুমি প্ৰেম। কলেজৰ দিনবোৰ যেন তিতা লাগি আহিছিল। একেই বন্ধু, একেইটা শ্ৰেণীকোঠা, একেবাৰে ফাল্টু লাগি আহিছিল। ভগৱানে কিজানি মোলৈ পুতৌ কৰি তোমাক মোৰ জীৱনত পঠাইছিল। নোহোৱা হৈ গৈছিল প্ৰেম, মৰম, ভালপোৱাৰ প্ৰতি মোৰ শ্ৰদ্ধা। দিনে ৰাতি সোমাই আছিলোঁ নিজে সৃষ্টি কৰা পৃথিৱী এখনত, য'ত বিশ্বাস আৰু বন্ধুত্বৰ কোনো স্থান নাছিল। নাজানো কি মন গ'ল সেই ৰাতিখন, হঠাৎ ইনষ্টাগ্ৰাম খুলিলোঁ। ফ'ল' ছাজেশ্যন দেখা পাই ফ'ল' কৰিলোঁ আৰু এৰিলোঁ হাই বুলি এটা মেছেজ। ৰিপ্লাই দিয়াটো দূৰৰে কথা, চিনেই কৰা নাছিলা। বহুদিন হ'ল কথাটো মই পাহৰিয়েই গৈছিলোঁ। তেতিয়াও মই নিজৰ খং, হতাশাৰ দুনিয়াত মগ্ন। সদায়ৰ দৰে সিদিনা ৰাতিও মই দেৰিলৈকে সাৰে আছিলোঁ। ইনষ্টাগ্ৰামত এটা মেছেজ, মই ভবা নাছিলোঁ তুমি বুলি। আচৰিত হৈ গ'লোঁ, ইমান দিনৰ পিছত ৰিপ্লাই দিবলৈ কিহে পাইছিল। নাজানো, তোমাৰ লগত কথা পাতি আনতকৈ কিবা পৃথক লাগিছিল। লাহে লাহে এদিন দুদিনকৈ বহুদিন পাৰ হ'ল। আমাৰ যে এই বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰ হ'ব সপোনতো ভবা নাছিলোঁ। মনৰ ভিতৰত যেন জুবিন গাৰ্গৰ ভবাই নাছিলোঁ মোৰ দৰে গানটো বাজিব ধৰিলে। কিন্তু মিছ মোনা, কেতিয়াবা বেয়া চিন্তা আহি হৃদয়খনক বৰ বেয়াকৈ ভয় খুৱাই যায়। আমাৰ এই প্ৰেম সফল হ'বনে? তুমি কি কোৱা? তুমি জানা, আজিকালি মই জীৱনটোৰ উদ্দেশ্য বিচাৰি পাইছোঁ। হাঁহিব নজনা মানুহটোৱে হাঁহিব লৈছোঁ। মন্দিৰত যাই আমাৰ প্ৰেমৰ সাফল্য কামনা কৰিছোঁ। এইবোৰৰ আঁৰত কোন আছে তুমিতো ভালদৰে জানাই। মিছ মোনা, আমাৰ মাজত যেতিয়া সৰু সৰু কাজিয়া লাগি মাতবোল নহয়, তেতিয়া জানো সেই ইনষ্টাগ্ৰামৰ দীঘল দীঘল চেটবোৰে আমনি কৰে জানো তোমাক? বৰষুণ দিলেই মোৰ মনটো সেমেকি যায়, গোটেই দিনটো ডিপ্ৰেশ্যনত যায়। মাথো ৰৈ থাকোঁ ৰাতিৰ তোমাৰ ফোন কলটোলৈ। পুনৰ জীপাল হৈ পৰে এই হৃদয়খন। এৰা মাথো ভয় লাগে, যদি তুমি কেতিয়াবা মোক এৰি যোৱা। আমাৰ মানুহবোৰৰো হেঁপাহ বহুত। আপুনি বাৰু কি বিচাৰে জীৱনৰ পৰা? দামী ঘৰ, বেংক বেলেঞ্চ, মাৰ্চিডিজ? কেতিয়াবা জানো ভাবিছে জীৱনটোৱে কি বিচাৰে আপোনাৰ পৰা? এওঁক গচকি তেওঁক গচকি উচ্চতাৰ পৰা উচ্চতালৈ উৰিব আমাৰ মন, যিহৰ কাৰণে মই হেৰাইছিলোঁ এদিন মোৰ এই প্ৰেমিক হৃদয়খন। কেতিয়াবা নিজৰ মনটোক সুধিব কি বিচাৰে আপোনাৰ পৰা।